একমাত্ৰ ভৰসা সেই হুইল চেয়াৰখন। যদি হুইল চেয়াৰখন নতুনকৈ পায় তাই মনে কিমান শান্তি পাব। আৰু কথাটো ক'ব নোৱাৰি, দুখোজ দুখোজ কাঢ়িবও নোৱাৰে। তাই একমাত্ৰ ভৰসা সেই হুইল চেয়াৰখনে। যদি হুইল চেয়াৰখন নাথাকে তাই জীৱনৰ একো সাৰ্থকে নাই আৰু মূল্যই নাই। আৰু আপোনাৰ অকণমান ফুৰিবলৈ যাবলৈ যদি হুইল চেয়াৰখন ভগা থাকে, মাকজনী কেনেকৈ বাৰু তাইক ফুৰাবলৈ নিব? আৰু মানৱতাৰ খাতিৰত যদি হুইল চেয়াৰখন প্ৰদান কৰে। হুইল চেয়াৰখনৰ কাৰণে মোৰ অসুবিধা হৈছে। হুইল চেয়াৰখন এতিয়া দৰকাৰ হৈছে সোনকালে। মোক মানে আপোনালোকে অনুৰোধ কৰিছোঁ, মই আপোনালোকক যাতে ছোৱালীজনীৰ কাৰণে হুইল চেয়াৰখন চিলাই হৈছে এতিয়া এয়া একমাত্ৰ ভৰসা মোৰ এয়া হুইল চেয়াৰখনৰ কাৰণেই। হুইল চেয়াৰখনৰ অকণমান অসুবিধাই হৈছে। মোৰ ৰাস্তা পদূলিও কাৰণে এয়া অকণ দিগদাৰ হৈছে। তাই নিবলৈ কৰিবলৈও অকণ দিগদাৰ হৈছে, কাম কৰা হাতে যেনি তেনি। এতিয়া সেইটো কাৰণে আপোনালোকলৈ অনুৰোধ কৰিছোঁ মই, যাতে মোৰ ছোৱালীজনীক হুইল চেয়াৰখন আপোনালোকে দিয়ে সুবিধা কৰি। একমাত্ৰ ভৰসা আপোনালোকলৈ মোৰ হুইল চেয়াৰখনেই। আপোনালোকৰ একমাত্ৰ ভৰসা মোৰ হুইল চেয়াৰখনৰ কাৰণেই। হুইল চেয়াৰখন হ'লেই মই তাইক যেনি তেনি চলা ফুৰা কৰিবলৈ অকণ নিব পাৰোঁ। তাই অকণ মনত অকণ তেতিয়া শান্তি পাব। যেনি তেনি নিলে ঘৰতনো কিমান থাকিব চিন্তা ভাৱনা কৰি কৰি থাকোঁতে। এয়া অৱস্থা আপোনালোকে চাওক। হুইল চেয়াৰখনৰ অকণমান আপোনালোকে অনুৰোধ কৰিছোঁ মই আপোনালোকক, হুইল চেয়াৰখন অকণমান সোনকালে সুবিধা কৰক। হয়, একমাত্ৰ ভৰসা সেই পেংজুই। গতিকে পেংজুই ভাবি চিকি যোৱাৰ কাৰণে অকণমান ফুৰিবলৈ যাবলৈ বহুত অসুবিধা। গতিকে হুইল চেয়াৰখন যদি বাইদেউকো প্ৰদান কৰে তেতিয়াহ'লে বহুত আশীৰ্বাদ কৰিব। গতিকে অন্তৰে যদি আশীৰ্বাদ কৰে মানুহ বহুত সফল পায়। গতিকে পুনৰবাৰ অনুৰোধ যে এই বাইদেউগৰাকীকো এখন হুইল চেয়াৰ প্ৰদান কৰক।